কৃষক বন্ধুসকল এইবাৰ বসুন্ধৰাটোৰ প্ৰথম যেটো সাৰ্ভিস আটাইতকৈ জনপ্ৰিয় সাৰ্ভিস আৰু মানুহ বহুত দিনৰ পৰা অপেক্ষা কৰি আছিল যে চৰকাৰী মাটি কেনেদৰে ম্যাদীকৰণ কৰিব বা নিজৰ নামত কৰি ল'ব গতিকে এই সুবিধা চৰকাৰে আগবঢ়াইছে গতিকে আপোনাৰ মাটিখিনি চৰকাৰী খাস ল্যান্ড বা সিলিং সাৰপ্লাস ল্যান্ড আপোনাৰ এই মাটিখিনি কেনেদৰে ম্যাদী কৰিব ইয়াৰ কাৰণে আপুনি প্ৰথমতে আপুনি কি কৰিব লাগিব আপুনি অতি সহজতে ঘৰত বহি আপোনাৰ মোবাইলৰ জৰিয়তে আপুনি আপোনাৰ চৰকাৰী যিখিনি মাটি সেই চৰকাৰী মাটিখিনিৰ ডাকটো আপোনাৰ ল্যান্ড বেংকত অন্তৰ্ভুক্ত হৈছে নে নাই এই বিষয়ে প্ৰথমতে চাই লোৱা দৰকাৰ কাৰণ আপুনি ল্যান্ড বেংকত যদি ডাকটো আপোনাৰ অন্তৰ্ভুক্ত আছে তেতিয়াহে আপুনি এই আবেদনটো কৰিব সেটেলমেন্ট অফ খাস এণ্ড চিলিং সাৰপ্লাস ল্যান্ডৰ আন্ডাৰত আপুনি আবেদন কৰিব পাৰিব গতিকে প্ৰথমতে আপুনি চেৰাং হৈ লওক যে আপোনাৰ নামটো ল্যান্ড বেংকত অন্তৰ্ভুক্ত কৰা হৈছে নে নাই তো ইয়াৰ বাবে অতি সহজতে আপুনি যিকোনো এটা ব্ৰাউজাৰ লৈ আপুনি গুগলত গৈ বসুন্ধৰা তো টাইপ কৰি দিব টাইপ কৰাৰ লগে লগে আপোনালোকে দেখিব এটো এটা ইন্টাৰফেস খোলা গৈছে এই ইন্টাৰফেসৰ প্ৰথমটোতে মিছন বসুন্ধৰা গভৰ্নমেন্ট অফ আসাম ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এই বসুন্ধৰা মিছন বসুন্ধৰাৰ যেটো পোৰ্টেল এই পোৰ্টেলটো খোল খাব তো পোৰ্টেলটো সামান্য স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছত ৰাইট সাইডে আপোনালোকে দেখিব যে আপোনাৰ সাৰ্চ অকুপায়াৰ খতিয়ান গতিকে আপোনাৰ অকুপায়াৰ আৰু খতিয়ান যদি আপোনাৰ এই দুটা অপচনৰ জৰিয়তে আপোনাৰ এই ডাকটো আপোনাৰ ল্যান্ড বেংকত ৰেকৰ্ড হৈছে নে নাই বা ল্যান্ড বেংকত অন্তৰ্ভুক্ত হৈছে নে নাই এই বিষয়ে চাব পাৰিব তাৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ নিজৰ জিলাখন সিলেক্ট কৰক জিলা সিলেক্ট কৰাৰ পিছতে আপুনি আপোনাৰ সাৰ্কল বা চক্ৰ অফিস যেটো আছে সেই সাৰ্কল অফিসটো সিলেক্ট কৰক তাৰ পিছত আহিব আপোনাৰ ভিলেজ আপুনি কোনখন ভিলেজৰ মাটি চাব বিচাৰিছে সেই ভিলেজখন সিলেক্ট কৰক এতিয়া মোৰ এজন কৃষক বন্ধু আহিছে তেখেত চুটিয়া কাটাৰ গতিকে মই চুটিয়া কাটাৰ তেওঁৰ ডাকটো আছে না নাই ল্যান্ড বেংকত এইটো চাই দিছো গতিকে চুটিয়া কাটা গাঁও সিলেক্ট কৰিছো চুটিয়া কাটা গাঁও সিলেক্ট কৰাৰ পিছতে আপুনি দুটা অপচন আহিব আপোনাৰ ডাক নম্বৰ আৰু নেম গতিকে ডাক নম্বৰৰ যোগেও আপুনি ৰেকৰ্ডটো আছে না নাই চাব পাৰে আৰু যদি ডাক নম্বৰ আছে আপোনাৰ তাত তেনেহলে ডাক নম্বৰে চাব পাৰিব আৰু যদি ডাক নম্বৰ নাই তেনেহলে আপুনি আপোনাৰ নামটো তাতে আপুনি টাইপ কৰিও আপুনি চাব পাৰিব মোৰ এই তেখেতৰ যেটো ডাক নম্বৰ আছে গতিকে ডাক নম্বৰটো মই বহাই দিছো এটো 510